बिटिआरनि दफाखौ नोजोर होनानै गुबुन गुबुन ओनसोलाव खुंनाय बायदि दिनै क'क्राझार जिल्लानि सिङाव थानाय जमदुवार आन्चलिक कमिटि एबसु आरो एनडिएफबिनि बानजायनायाव सराइबिलनि गाइड हेलेना नब्लाङाव दिनै लाइमोनफोरखौ पारामिलिटारि फर्सआव गोरलैयै थिसनथाइ होनो थाखाय आगु थिसनथाइ फोरोंथाइ मावबादा बेखेवनाय हाबाफारि लानाय जायो। बे हाबाफारियाव गाहाय आलासि महरै बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा बिथां रन्जित बसुमतारी आरो हिल मोसाहारि लोगोसेयैनो बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा आरो मिरु दोलोनि लाइमोन गांखं हान्जानि इउपिपिएलनि आफादगिरि समनाथ नार्जारी बिथांमोनाबो बाहागो लायो। আৰু আজি আমাৰ এই অঞ্চলত চৰাইবিল অঞ্চলত আজি আমি প্ৰি-ৰিক্ৰুটমেণ্ট ট্ৰেইনিংটো লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা আৰ্থিকভাৱে আণ্ডাৰ ডেভেলপ আৰু আমি মৰেলি ডাঙৰ হৈ আছোঁ যোৱা 70 বছৰে আমি কিবা এটা ডিপ্ৰাইভ হৈ গৈছোঁ নেকি সেইটো চিন্তা কৰি পেলাই আমাৰ একৰ্ডৰ দফা 10ত লিখা হিচাপে সকলো বড়ো ইউথ যিসকলে স্পেচিয়েলি মুভমেণ্টত ইনভলভ হৈ আছে বড়ো ইউথ দেখিছে কিন্তু এইটো ইনডাইৰেক্টলি এনডিবিসকলক জনাইছে আৰু আমি 10,000 বড়ো এনডিবিসকলক লৈ পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ট্ৰেইনিং দেখুৱাই তেওঁলোকক স্পেচিয়েলি এক্সপাৰ্ট মৰেলি ফিজিকেলি আৰু স্পিৰিচুৱেলি আৰু ফিজিকেলি এক্সপাৰ্ট কৰি পেলাই তেনেকৈ পাৰামিলিটাৰী আসাম পুলিচ ইণ্ডিয়ান আৰ্মি কেনেকৈ আমি ইনভলভ কৰাব পাৰোঁ বা তেওঁলোকক আমি এপইণ্ট কৰিব পাৰোঁ নিজকে সংস্থাপন কৰিব পাৰোঁ এই কথাটো আমি চিন্তা কৰি আজি না এনেকৈ একো হোৱা নাই মানে কথাটো হ'ল আগপিছ হৈছে মানুহৰ জন্মও আগপিছে হয়নে নহয় 10,000 মানুহক গভমেণ্টে ইমান এদিনতে সকলোকে মানে স্কুলখিনি নকৰাকৈ একদিনতে দিব নোৱাৰি ৰিহেবিলিটেশ্যন পেকেজ পৰ্যায়ক্ৰমে দি আছে আৰু পৰ্যায়ক্ৰমে পাই আছে সকলোৱে পাব 10,000ৰ ভিতৰত 10,000ই পাব কিন্তু আগপিছ হ'ব ঠাইটো একজেক্টলি মই নাজানো মে বি মোৰ দেন 30 ইনচাইড 34 ডিষ্ট্ৰিক্ট নাই এইটো হ'ল তেওঁৰ ব্যক্তিগত কথা পলিটিকেলি ভাৰত গণতন্ত্ৰ এখন দেশ সেই গণতন্ত্ৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব অধিকাৰ আছে আৰু তেওঁলোকে তেওঁ যদি বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু বিটিআৰ বাকী যিসকল বিটিআৰত থাকি পেলাই নিজকে মানে যোৱা 17 বছৰে বিপিএফৰ সময়ত তাৰ 60 বছৰৰ আগত মানে নহয় 60 বছৰৰ আগত বিপিএফে শাসনৰ অহা 60 বছৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছিল আজি কি অৱস্থাত আছে সেইবোৰ চিন্তা কৰি বিপিএফে ক'ৰবাত গ'ল বুলি যে আমাৰ বিটিআৰ বাকীয়ে ক'ৰবাত যাব বুলি চিন্তা কৰিব নোৱাৰি ডেভেলপ বিচাৰিছোঁ হাগ্ৰামা বিজেপিত গ'ল বুলি যে হাগ্ৰামা ক'ৰবাত কংগ্ৰেছত গ'ল বুলি যে তেওঁ চেঞ্জ হ'ব সেইটো নহয় মানুহ চেঞ্জ হ'লে কি হ'ব বতৰটো একেই আছে কিন্তু বতৰটো চেঞ্জ কৰিলে কি হ'ব বতৰটো একেই আছে নাই একো